ফ্ৰেণ্ডসকল দেখিছে মানাস নেশ্যনেল পাৰ্ক। এয়া আজি আহিছোঁ ইয়াত ফুৰিবলৈ। ফ্ৰেণ্ডসকল এয়া দেখিছে মানাস নেশ্যনেল পাৰ্ক। এয়া চাওক, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডসকল মানাস নেশ্যনেল পাৰ্ক, এয়া ইয়াতে গেট পাছ ল'ব লাগিব আৰু ভিতৰলৈ সোমাব পাৰিব। আমি যিহেতু বাইক আনিছোঁ, বাইকত ভিতৰলৈ যাব নোৱাৰিম কিজানি, চাওঁ বাইক নিব নিদিয়ে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, সম্পূৰ্ণকৈ দেখা হ'ব আৰু স্কিপ নকৰে ভিডিঅ'টো চাই থাকিব। ফ্ৰেণ্ডসকল এতিয়া মই লৈ যাম আপোনালোকক বনভোজ খোৱা জেগালৈ। আপোনালোকে চাই থাকক, দেখাব। এতিয়া আমি বনভোজ খোৱা জেগালৈ, য'ত পিকনিক প্লেচ আছে তালৈকৈ যাই আছোঁ। আৰু তাত কেনেকুৱা, যিহেতু আজি দেওবাৰ, আজি নিশ্চয় মানুহ হ'ব লাগে। আপোনালোকে চাই থাকক, আপোনালোকে এয়া দেখিছে গাড়ী যাম, চাই থাকিব ভিডিঅ'টো। আৰু ইয়াৰ কাষতে আছে এইটো নদীটোৰ কাষতে পিকনিক প্লেচ আছে। ভিতৰলৈ বাৰু এইফালে মানাছত আহি গা ধুই গ'লে কেনে হ'ব বাৰু। গাটো ধুই লওঁ। এই চেম্পু সানি ল'লোঁ, মাথাটো ধুই ল'লোঁ। চেম্পু যোৱাতে লৈ গৈছিলোঁ চেম্পু বাৰু। এতিয়া চেম্পু ল'লোঁ। বা এনেকুৱা ঠাণ্ডা, তেজ গতত লাগি যাব দেই, বিৰাট ঠাণ্ডা। ইয়াৰ পানীখিনি, নদীটোৰ পানীখিনিয়ে বিৰাট ঠাণ্ডা। এয়া বহুত ঠাণ্ডা হৈছোঁ। এছ হ'ব যাওঁ দেই। এতিয়া গৈ আছোঁ ফ্ৰেণ্ডসকল এখন হোটেললৈ, বিখ্যাত হোটেল মানাসৰ ইয়াত। এই হোটেলখনলৈ গৈ আছোঁ আৰু তাত বহুত ফেচিলিটি আছে আৰু বহুত সুন্দৰ পৰিৱেশ হোটেলখনত। আপোনালোকে ভিডিঅ'টো চাই থাকিব, গোটেইখিনি দেখাবলৈ মই যিখিনি পাৰোঁ চেষ্টা কৰিম বাৰু। যাই লওঁ কেনেকুৱা হোটেলখন, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। এয়া আৰু কিছু 1 মিনিটমান লাগিব কিজানি আৰু যাই পোৱাতে। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ নকৰাকৈ চাই থাকিব, বহুত মজা লাগিব আপোনালোকে। এইয়া অকণমান আগত আপোনালোকে দেখিছে এইখনে হোটেল। তাত আমি ভিতৰলৈ সোমাম আৰু কেনেকুৱা হোটেল আপোনালোককো দেখাম। আপোনালোকে আহিলে ইয়াতে আহিব পাৰিব আৰু ইয়াতে ৰাতি থাকিব পাৰিব। ইয়াত পাই গৈছোঁ হোটেল। এতিয়া দেখিছে চিকিউৰিটি বাৰু ভিতৰলৈ সোমাব নিদিয়ে, চিকিউৰিটি আছে ইয়াত। এইখন এখন হোটেল ফ্ৰেণ্ডসকল। এয়া দেখিছে আমি হোটেললৈ প্ৰৱেশ কৰিম, চাওঁ ভিতৰত বাৰু এনেকুৱা। এয়া দেখিছে কি সুন্দৰ পৰিৱেশ এই হোটেলখনত। চাওক
সুন্দৰ পৰিৱেশ ন এয়া চাওক সেই নকলে ইয়া দেখিছে মানে কি এইখন এখন হোটেল ইয়া চাওক মানে কি ইয়াতে এইটো ৰুম আছে ইয়া দেখাবলৈ অৰ্ডাৰ কৰিলে ৰুমৰ ভিতৰৰ পৰা অৰ্ডাৰ আহি যাব ইয়া দেখিছে দূৰত্ব ৰুমবোৰ আছে ইয়া চাওক এইবোৰ হ'ল ৰুম ফ্ৰেণ্ডসকল কেনেকুৱা লাগিছে বাৰু আপোনালোকে চিনাৰীটো নিশ্চয় দেখিবলৈ পাইছে আপোনালোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ইয়া দেখিছে বাপৰে কি ধুনীয়া পৰিৱেশ আমাৰ অসমতে ইমান ধুনীয়া পৰিৱেশৰ জায়গা আছে যে আপোনালোকে কল্পনা কৰিব নোৱাৰিব দেখিছে ইয়া ফ্ৰেণ্ডসকল কিমান ভাল লগা এটা দৃশ্য এয়াই হোৱা ঘৰবোৰ দূৰত্বত আছে কেনেকুৱা বা হোটেল বুলি ক'ব নোৱাৰি এইখন যেনেহেনকে মানে কি আছে যে সেই নকলে এই কাষতে আছে সৌখন চাহ বাগান এয়া দেখিছে এইয়া চাওক ভাল লাগিছে এয়া এইয়া চাওক সেই নকল যিহেতু 2টা বাজি পাৰ হৈ গ'ল আৰু আমি খাই ল'ম ভাত এইখন হোটেলত আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমি ভাত খাই অকণমান পিছতে আমি আজিৰ ব্লগটোৰ পৰা বিদায় ল'ম আৰু আপোনালোকে চাই থাকিব মোবাইলটো উল্টা হৈ গ'লে চৰি ফ্ৰেণ্ডসকল এয়া ভাত খাবলৈ লৈছোঁ আমি চানা মাছ ভজা ইয়াৰে নদীৰে বাৰু আমি ভাজি তৰকাৰী ইয়া চব আছে এয়া ভাতটো খাই লওঁ বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি বাগান দেখো আমাৰ ভিডিঅ' দেখা পাব ডাঙৰ বাগান ফ্ৰেণ্ডসকল আজিৰ ব্লগ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আগলৈ পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ।